So hey guys, কি হ'ব আপোনালোক আশা কৰোঁ সকলোৰে ভাল and welcome back to my YouTube channel হৈছে শ্ৰীপি শৰ্মা and আজি এই ভিডিঅ'টো ক'বলৈ গৈ আছোঁ আপোনালোকক Assam Forest Physical Testত যিবোৰ ডকুমেণ্টছ লগত লৈ যাব লাগিব সেইবোৰৰ বিষয়ে ক'ম এই ভিডিঅ'টোত আপোনালোকে কি ডকুমেণ্টছটো লৈ যাব যি কৈছোঁ সকলোবোৰ আপোনালোকে পাহৰি নাযাবৰ বাবে লিখি ৰাখক আৰু সো এই ভিডিঅ'টো মই এতিয়া আৰম্ভ কৰা আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিছোঁ ফাৰ্ষ্ট অফ আপোনালোকক লাগিব মেট্ৰিকৰ এডমিট কাৰ্ডখন বয়সৰ সময়সীমা থাকে তাত সেইকাৰণে নিবই লাগিব মেট্ৰিকৰ এডমিট কাৰ্ডখন ইয়াৰ পিছতে আপোনালোকে যদি গ্ৰেড 1 ফৰেষ্টাৰ পোষ্টত এপ্লাই কৰিছিলে তেতিয়াহ'লে আপোনালোকৰ BA and BSc চাৰ্টিফিকেটখন লাগিব অৰিজিনেলখন আৰু জেৰক্স কপি এখন লৈ যাব লগত যদি আপোনালোকে ফৰেষ্ট গাৰ্ডতে এপ্লাই কৰিছে তেতিয়াহ'লে HS পাছ চাৰ্টিফিকেটখন এডমিট কাৰ্ডখন লগত নিব জেৰক্স কৰি আৰু অৰিজিনেল কপিও লগত নিব এতিয়া থাৰ্ড নাম্বাৰ ডকুমেণ্টছখন হৈছে PRC খন লগত নিব লাগিব কিয়নো আসাম পুলিচৰ ডিস্ট্ৰিক্ট ওয়াইজ কাট অফ যায় সো ডিস্ট্ৰিক্ট ওয়াইজ ৰানিং হয় সো আপোনালোকে PRC নিয়াটো খুবেই প্ৰয়োজন সো আপোনালোকে জেৰক্স কপি লৈ যাব 3খনমান সো এতিয়া ফৰ্থ নাম্বাৰ ডকুমেণ্টছখন হৈছে ID প্ৰুফ আপোনালোকে ID প্ৰুফ পান কাৰ্ড ভোটাৰ ID আধাৰ কাৰ্ড এই সকলোবোৰ লৈ যাব ইয়াৰ পিছতে আহিছে আপোনালোকৰ পাছপোৰ্ট ফটো দুখন লৈ যাব 2 কপি পাছপোৰ্ট ফটো এনেকৈ লৈ যাব এতিয়া কম 6 নম্বৰ ডকুমেণ্টছৰ বিষয়ে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট এইখন যদি আপোনালোকে নিনে তেতিয়াহ'লে আপোনালোকক এক্সাম দিব নিদিব আপোনালোকৰ ভিতৰত সোমাবই নিদিব সো ডকুমেণ্টছখন আপোনালোকে লগত ৰাখিব এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নাম্বাৰটো যে লাগিব ভেৰিফিকেশ্যন কৰিবৰ কাৰণে সেইকাৰণে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ চাৰ্টিফিকেটখন লগত নিবলৈ একেবাৰে নাপাহৰিব ইয়াৰে 2 কপি লৈ যাব লগত and 7 most important ডকুমেণ্টখন হৈছে এডমিট কাৰ্ডখন আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰোঁতে যিখন এডমিট কাৰ্ড 9 তাৰিখে আপোনালোকে পাইছে সেইখনত 3 কপি আপোনালোকে জেৰক্স লগত লৈ যাব এই বহুত ইম্পৰ্টেন্ট হ'ব এখন সো আপোনালোকে লগত নিব লাগিব এডমিট কাৰ্ডখন কাৰণ ইয়াতে ৰোল নাম্বাৰটো থাকিব সেইকাৰণে আপোনালোকে 3 কপি জেৰক্স লৈ যাব লাগিব ৰানিঙৰ দিনা এক্সামৰ দিনা আৰু ফিজিক্যাল টেষ্টত ৰানিঙৰ এক্সামৰ দিনা আপোনালোকে লৈ যাব এইখন এণ্ড আপোনালোকে অনলাইন কৰোঁতে যিখন এজ প্ৰুফ হিচাপে দিছিলে HSLC মাৰ্কশ্বিটখন নহলে বাৰ্থ চাৰ্টিফিকেটখন যদি দিছিলে আপোনালোকে অৰিজিনেলখন আৰু জেৰক্স কপি লৈ যাব আপোনালোকৰ বহুত ইম্পৰ্টেন্ট হ'ব এইখন এজ প্ৰুফ চাৰ্টিফিকেটখন আৰু সকলোবোৰ ডকুমেণ্টছে আপোনালোকে 2 কপি কৰি ৰাখিব জেৰক্স কৰি আৰু লৈ যাব লাগিব আৰু তলত আপোনালোকৰ ফুল সিগনেচাৰ ৰাখিব ফুল সিগনেচাৰ কৰি আপোনালোকে ডকুমেণ্টছ কেইখন ৰাখিব আৰু যদি আপোনালোকৰ NCC ডকুমেণ্টছ দিছিলে যদি NCC ডকুমেণ্টছ আছিল আপোনালোকে ইয়েছত ক্লিক কৰিছিলে তেতিয়াহ'লে আপোনালোকে NCC ডকুমেণ্ট নিব একেবাৰে নাপাহৰিব কাৰণ NCC ৰ দ্বাৰা আপোনালোকে 5 মাৰ্কছ এটা পাব সেইকাৰণে আপোনালোকে ইয়াৰ অৰিজিনেল এণ্ড জেৰক্স কপি লগত ৰাখিবই আৰু আপোনালোকে এক্সট্ৰা কোনো ধৰণৰ ডকুমেণ্টছ লগত নিব কাৰণ আপোনালোকে যেহেতু সেইবোৰ অৰিজিনেল হ'ব সেইকাৰণে আপোনালোকে হেৰাই গ'লে কোনো আপোনালোকক কিন্তু হেৰাই দিব ঘূৰাই দিবৰ কাৰণে নাহে সো আপোনালোকে এইবোৰ ডকুমেণ্টছ যিকোনো ডকুমেণ্টছ লৈ নাযাব আৰু এটা খুব ইম্পৰ্টেন্ট কথা যে আপোনালোকৰ ৰানিং কমপ্লিট হোৱাৰ পিছত আৰু আপোনালোকৰ ৰানিং কৰাৰ আগত আপোনালোকৰ ভেৰিফিকেশ্যন ডকুমেণ্ট ভেৰিফিকেশ্যন হ'বই সেইকাৰণে আপোনালোকৰ ডকুমেণ্টছবোৰ সুন্দৰভাৱে জেৰক্স কৰি ল'ব আৰু লৈ যাব আৰু তলত এটাকৈ সাইন কৰিবলৈ একেবাৰে নাপাহৰিব আৰু আপোনালোকে যদি এই ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ চেনেলটো একেবাৰে নাপাহৰিব থ্যাঙ্কস ফৰ ওয়াচিং গাইস থ্যাংক ইউ সো মাচ এণ্ড গাইস আপোনালোকে আৰু এটা কথা হৈছে আপোনালোকে এপ্লাই কৰোঁতে যিবোৰ ডকুমেণ্টছ আপোনালোকে দিছিল এপ্লাই কৰিছে আপলোড কৰিছিলে ডকুমেণ্টছখিনি আপোনালোকে সেই সকলোবোৰ ডকুমেণ্টছ লগত নিব সকলোবোৰে জেৰক্স নিব বুলি আশা কৰিছোঁ মই সো এতিয়া ভিডিঅ'টো শেষ কৰোঁ আপোনালোকৰ নতুন এটা ভিডিঅ'ত অহাকালি আকৌ লগ পাইছোঁ এণ্ড থ্যাঙ্কস ফৰ ওয়াচিং গাইস থ্যাংক ইউ সো মাচ